মই শান্তনু আপোনালোকক মাজুলীৰ পৰা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 1 ঘণ্টা ৰৈ পুৰা বৰ্তমান এতিয়া ফেৰীখন উঠাবলৈ পাইছোঁ আৰু মানুহ কিন্তু তামাম আজি চব পিনে মানুহ ৰাস চাবলৈ পুৰা আহিছে ৰাইজ। আহক আমি মাজুলীৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। পুৰা 1 ঘণ্টা আহি অফলামুখ ঘাট পালোহি। পুৰা হয়তো যে লিখি আছে অফলামুখ ঘাট। বম এক্সাইটেডমেণ্ট কিন্তু মাজুলী ফাইনেলি আমি মাজুলী পাই গ'লোহি। নমস্কাৰ বন্ধুসকল, আজি স্বাগতম জনাইছোঁ মাজুলীৰ পৰা। নতুন চামগুৰি সত্ৰ মানে বিশ্ববিখ্যাত মুখা শিল্প, য'ত নেকি মুখা শিল্পৰ কাৰণে বিশ্ববিখ্যাত। আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। আমি তাত আহি সেইটো সত্ৰত আহি পেলাই আমি সেৱা ল'বলৈ আমি আগবাঢ়িছোঁ। অকণমানি আহিছে, এইটো মোৰ ল'ৰা, তাৰপিছত এইটো ভাগিন, তাৰপিছত আমাৰ মিছেছ আগত গৈছে। ঠিক আছে, আমি ভগৱানৰ ওচৰত আশীৰ্বাদটো লৈ লওঁ, তাৰপিছত সকলো দেখাই থাকিম, আপোনালোকে চাই থাকিব ৰাতিলৈকে। আৰু এটা কথা বন্ধুসকল, মাজুলী বুলি ক'লে জানেই, মাজুলী বুলি ক'লে বেলেগ এটা ইম'শ্যন আছে চবৰে। নদীদ্বীপ মাজুলী, আৰু মাজুলীটো জানেই সত্ৰনগৰী মাজুলী বুলি কয় যে, সত্ৰনগৰী মাজুলীত মানে ৰাস। বৰ্তমান আমি মুখা শিল্প চাবলৈ উপস্থিত হৈছোঁ। মানে বিশ্ববিখ্যাত মুখা শিল্প শ্ৰী শ্ৰী নতুন চামগুৰি সত্ৰ আমি আহি পেলাই উপস্থিত হৈছোঁ। আজি মানে দাদাৰ সহায় লৈ চাইছোঁ, কাৰণ দাদা মাজুলীবাসী ন, বিশেষ একো নাজানো, তথাপিও মুখা শিল্প বিশ্ববিখ্যাত মুখা শিল্প। মোৰ পাছফালে চাওক কিমান এটা সুন্দৰ পৰিৱেশ। মই বৰ্তমান আছোঁ মাজুলী হেনচোৱা গাঁৱত। আজি হেনচোৱা গাঁৱত মানে ৰাস পাতিছে। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ কলাকৃষ্টি সংঘ মানে ৰাজে সমূহ মানে হেনচোৱাবাসীয়ে মানে ৰাস আয়োজন কৰিছে। তাতে মানে বন্তি প্ৰজ্বলন অনুষ্ঠানত মানে নিমন্ত্ৰণ কৰিছিলে আমাক। দাদা আহিছে, দাদা মানে আমাক চবকে নিমন্ত্ৰণ কৰিছিলে। তালৈ যাম আৰু তাতে ৰাস চাম, আৰু সম্পূৰ্ণ ৰাস মানে আৰু গোটেই মাজুলীখনতে য'ত য'ত ৰাস হয় যিমানটো পাৰোঁ মানে ঘূৰিবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো। সকলোৰে সহায় সহযোগিতাৰে এই অনুষ্ঠানটি আমি আজিৰ অৱস্থালৈ আগবঢ়াই আনিছোঁ।